নিব্ৰস্ত্ৰ পোছাকত কৃতিৰ ৰাখী বন্ধন। পোহনীয়া কুকুৰকো কৃতিয়ে পিন্ধালে ৰাখী। কৃতি চেননৰ দেহাউদংগ কাপোৰক লৈ আৰম্ভ বিতৰ্ক। ৰক্ষা বন্ধনৰ এটা বিজ্ঞাপনক লৈ ছ'চিয়েল মিডিয়াত হুলস্থুল। কৃতিৰ পোছাক বনাম উৎসৱৰ পৰম্পৰা। ভাৰতীয় পৰম্পৰা নষ্ট কৰা বুলি কৃতিলৈ সমালোচনাৰ তীক্ষ্ণ বাণ। সাজ পোছাকত নহয়, উৎসৱৰ মূল কথা আৱেগত। সমালোচনাৰ উত্তৰত কৃতি চেননৰ মন্তব্য। ৰক্ষা বন্ধনৰ এটা বিজ্ঞাপন, এগৰাকী বলিউড অভিনেত্ৰী, এটা বিশেষ সাজ পোছাক আৰু তাৰ পাছতেই ছ'চিয়েল মিডিয়াত বিতৰ্কৰ জুই। কৃতি চেননৰ এটা বিজ্ঞাপনক লৈ হোৱা সমালোচনাৰ মাজতে এতিয়া ডাঙৰ সিদ্ধান্ত ল'লে সংশ্লিষ্ট জুৱেলাৰী ব্ৰেণ্ডে। সকলো মিডিয়া প্লেটফৰ্মৰ পৰা বিজ্ঞাপনটো আঁতৰালে ব্ৰেণ্ডে। কিন্তু এতিয়া প্ৰশ্ন হৈছে, কি আছিল সেই বিজ্ঞাপনটোত? কৃতি চেননে কি পিন্ধিছিল আৰু কিয় বিজ্ঞাপনটোক লৈ ইমান তীব্ৰ বিতৰ্ক? ৰক্ষা বন্ধন উপলক্ষে এটা গহনা ব্ৰেণ্ডৰ বিজ্ঞাপনত দেখা গৈছিল কৃতি চেননক। বিজ্ঞাপনটোত কৃতিয়ে পিন্ধিছিল অফ হোৱাইট কালাৰৰ আউটফিট। সাজযোৰৰ সৈতে আছিল এটা স্কাৰ্ট আৰু লগতে দেহা উদঙাই ৰখা মহিলাৰ অন্তৰ্বাস সদৃশ এটা টপ। আৰু এই সাজ পোছাকযোৰক লৈ আৰম্ভ হৈছিল বিতৰ্ক। ছ'চিয়েল মিডিয়াত বহুজনে প্ৰশ্ন উত্থাপন কৰিছিল, ৰক্ষা বন্ধনৰ দৰে পৰম্পৰাগত উৎসৱত বিজ্ঞাপনৰ নামত এনেধৰণৰ পোছাক পিন্ধাটো জানো উচিত? এনে সমালোচনা আৰু আপত্তিৰ পিছতে নিজৰ মতামতো প্ৰকাশ কৰিছিল কৃতি চেননে। এক প্ৰকাৰ সমালোচনাৰ মুখামুখি হৈছিল কৃতি। উৎসৱৰ মূল কথা সাজ পোছাকত নহয় বুলি মন্তব্য কৰিছে কৃতি চেননে। 25 আগষ্টত ইনষ্টাগ্ৰামত এটা নোট শ্বেয়াৰ কৰি কৃতি চেননে স্পষ্ট কৰি দিছিল তেওঁৰ স্থিতি। কৃতিৰ মতে, উৎসৱৰ সাৰ্থকতা মানুহে কি পিন্ধিছে তাৰ ওপৰত নিৰ্ভৰ নকৰে, বৰঞ্চ উৎসৱৰ সৈতে জড়িত আৱেগ আৰু পৰম্পৰাৰ অৰ্থইহে মূল কথা। ৰক্ষা বন্ধনক তেওঁ সুৰক্ষা আৰু ভালপোৱাৰ সম্পৰ্কৰ উৎসৱ বুলি উল্লেখ কৰে। কৃতি চেননে এইটোও কয় যে তেওঁৰ আৰু তেওঁৰ ভনীয়েকে পৰস্পৰকো ৰাখী বান্ধে, অৰ্থাৎ ৰক্ষা বন্ধনৰ অৰ্থ কেৱল এটা নিৰ্দিষ্ট নিয়ম বা সাজ পোছাকৰ মাজত সীমাবদ্ধ নহয়। কিন্তু কৃতিৰ এই স্পষ্টীকৰণৰ এদিন পাছতেই আহিল ঘটনাৰ নতুন মূৰ। এদিন পাছতেই সমালোচনাই ল'লে নতুন মূৰ। বিজ্ঞাপন প্ৰত্যাহাৰ কৰিলে ব্ৰেণ্ডে। সমালোচনাৰ প্ৰতিক্ৰিয়াত সংশ্লিষ্ট জুৱেলাৰী ব্ৰেণ্ডে অৱশেষত বিজ্ঞাপনটো প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে। লগতে ব্ৰেণ্ডটোৱে প্ৰকাশ কৰে যে ভাৰতীয় সংস্কৃতি, পৰম্পৰা আৰু উৎসৱক তেওঁলোকে সৰ্বোচ্চ সন্মান কৰে। বিজ্ঞাপনটোৰ জৰিয়তে যদি অনিচ্ছাকৃতভাৱে সমাজৰ কোনো অংশৰ অনুভূতিত আঘাত সানিছে, তেন্তে সেয়া তেওঁলোকৰ উদ্দেশ্য নাছিল বুলিও উল্লেখ কৰে ব্ৰেণ্ডে আৰু সন্মানৰ খাতিৰত বিজ্ঞাপনটো সকলো মিডিয়া প্লেটফৰ্মৰ পৰা আঁতৰাই লোৱাৰ কথা ঘোষণা কৰে। এই বিতৰ্ক এতিয়া কেৱল এটা বিজ্ঞাপন বা এযোৰ সাজ পোছাকক লৈ নহয়, ইয়াৰ লগত জড়িত হৈ পৰিছে পৰম্পৰা, ব্যক্তিগত পচন্দ, আধুনিকতা আৰু সামাজিক সংবেদনশীলতাৰ বিতৰ্ক। এছামে যদি কৃতি চেননক তীব্ৰ বিৰোধিতা কৰিছে, আনচামে কিন্তু কৃতি চেননক সমৰ্থন জনাইছে। এতিয়া প্ৰশ্ন এটাই, উৎসৱৰ পৰম্পৰা ৰক্ষা কৰিবলৈ সাজ পোছাকৰ এটা নিৰ্দিষ্ট সীমা থাকিব লাগেনে? নে উৎসৱৰ মূল পৰিচয় হ'ব লাগে মানুহৰ আৱেগ, ভালপোৱা আৰু সম্পৰ্ক? কৃতি চেননৰ বিজ্ঞাপন বিতৰ্ক এতিয়া সেই প্ৰশ্নকে পুনৰ এবাৰ ছ'চিয়েল মিডিয়াৰ মাজলৈ লৈ আহিছে। নিউজ ডেস্ক ৰিপৰ্ট, AssamdotCom।